যিহেতু গৰমত থাকিব নোৱাৰি সকলোৱে দিছে পেনেচেনে মুটি সেইবাবে মই লৈ আহিছোঁ ৰেচিপি অফ লিচু গুটি তাৰ বাবে আমাক লাগিব লিচু আৰু এইটো মোৰ বিলাহী চৰি এইখিনি লিচু হ'লেই হ'ব তাৰ পাছত এটা থেকেচা পিটিকা যন্ত্ৰ ল'ব যদি যন্ত্ৰ নাই ডাইৰেক্ট নিজৰ লিচুটো চুবাই দিব গুটিয়ে চুটিয়ে তাৰপাছত লিচু থুকটোৰ পৰা এটা এটাকৈ লিচু এৰুৱাই ল'ব গছ বনবোৰ চাফা কৰি ল'ব তাৰ পাছত গুটি এৰুৱালে যিহেতু গাত গোটেই জোল পৰিব সেইবাবে মাষ্টাৰ চেফৰ ড্ৰেছটো কৰি ল'ব চ' লেটছ মেক লিচু গুটি অ' ইয়ে তাৰপাছত এইভাগে লিচুটোৰ পৰা বগা বগাবোৰ এৰুৱাই ল'ব সাৱধানে এৰুৱাব গোটেই আঠা লাগিব এই কৈছিলোঁ নহয় লাগিব বুলি আঠা যোৱা হাতখন টিকাত মচি ল'বা এইটো কাৰ লিচু ইমান সৰু গুটি আবে সালে এয়া আমাৰ গুটিৰ পৰা বগা মাংসখিনি এৰুৱাই হৈ গ'ল এতিয়া স্প্ৰাইটৰ বটলত ভৰাই থোৱা চুলে চেঁচা পৰি যোৱা ঠাণ্ডা পানী দি দিব এস্থেটিক দেখিবলৈ আৰু সোৱাদৰ বাবে পদিনা দুখিলা দি দিব পদিনা নাথাকিলে তাৰ সলনি ঢেকীয়া বা বিলঙনি দি দিব পাছত খজুৱাই ভাল পাব যাৰ যাৰ চৰিত্ৰ ভাল সিহঁতি চেনি কমকৈ দিব নিমখ অলপ বেছিকৈ দিব ব'লক এতিয়া হিলোৱা যন্ত্ৰত ভৰাই জুচ বনাওঁ মই কৰাৰ নিচিনা কৰিব তেতিয়া বেছি ধুনীয়াকৈ বনিব দেখিছেনে এনেকুৱা একদম পিছল হ'ব তাৰ পাছত টেষ্ট এটা কৰিব ছি এইবোৰ কি টেষ্ট বে মোৰ গাত দুখ নাই ৰাইজ মোৰ লগৰটো লিচুকেইটা বেয়া গম পালোঁ সৰু যি লিচু তাৰ ভাগৰ এইটো কথা নহয় ৰাইজ আমি লিচুটো মিক্সিত পিছোতে ভুল কৰিলোঁ তাৰ কাৰণে এটা ডান্স দিব লাগিব এইয়া বলক এতিয়া গিলাচত উলিয়াই লওক এইবাৰ টেষ্ট কৰক না আপোনাৰ এনেকুৱা লাগিব যেন আপুনি একদম গৈ কাশ্মীৰ পালেগে উফ কি টেষ্টটো আজিলৈ ইমানেই দিয়ে আকৌ অন্য এটা ভিডিঅ' লগ পাম বাই